ওয়েলকাম টু মিনাক্ষীজ কিচেন। আজি মই মগজ আৰু কাজুৰে বনোৱা চিতল মাছৰ ৰেচিপি এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ। ইয়াৰ বাবে মই মাছ 3 পিচ লৈছোঁ আৰু মাছ 3 পিচ মই নিমখ আৰু হালধি সানি অকণমান তেলত ভাজি ল'ম। মই দুজনৰ জোখত বনাইছোঁ। আনফালে মই কাজু আৰু মগজৰ পেষ্ট বনাই লৈছোঁ। 2টা মিডিয়াম সাইজৰ বিলাহী পেষ্ট আৰু 2টা পিঁয়াজ আদা নহৰু পেষ্ট বনাই লৈছোঁ। মই মাছ কেইটুকুৰা ভাজি লৈছোঁ। আপোনালোকে এই ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ মাছ কেইটুকুৰা ভাজি হৈ গ'ল। একেখন কেৰাহীতে মই তেজপাত 2টা, শুকান জলকীয়া 2টা আৰু গোটা লং, ইলাচি, দালচেনি অলপ দি দিছোঁ। দি এইখিনি অকণমান ভাজি লৈছোঁ আৰু পিঁয়াজ আদা নহৰু পেষ্টখিনিও লগতে ভাজি লৈছোঁ। এতিয়া মই জোখ অনুসৰি নিমখ, হালধি আৰু জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জালুকৰ গুড়ি অলপ অলপ দি গৈছোঁ আৰু এইখিনি একেলগে খুব ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু পিঁয়াজৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি লৈছোঁ। লগতে মই 2টা বিলাহী পেষ্ট বনাই থৈছিলোঁ, সেইখিনিও একেলগে দি দিছোঁ আৰু 5 মিনিটৰ বাবে মই ঢাকনি লগাই দিলোঁ। ঢাকনি খুলি উঠি মই ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ আৰু এতিয়া কাজু আৰু মগজৰ পেষ্টখিনি দি দিছোঁ। কাজু আৰু মগজ থোৱা সেই বাতিটোৰে মই এবাটি পানী দি দিছোঁ। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ জোখ অনুসৰি দিব পাৰে। আৰু এতিয়া ভাজি থোৱা মাছ কেইটুকুৰা মই দি দিছোঁ। দি ঢাকনি লগাই উতল আহিবৰ কাৰণে থৈ দিলোঁ। খুব ধুনীয়াকৈ উতল আহিছে। একেবাৰে শেষত মই গৰম মছলা অকণমান দি দিছোঁ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে খাই চাব আৰু ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে ভালে থাকে, সুস্থ থাকে তাৰে কামনাৰে।